আপোনালোককো দেখাই দি আছো মই মই যাম বৈকুণ্ঠলৈ মই আহিছো দুলীয়াজানৰ পৰা আমাৰ ভূপেনাথ। ইয়াত আহি বহুত ভাল লাগিছে, খালি আমাৰ বতৰবোৰ নেওচি। হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। গুড মৰ্ণিং, মোৰ ফালৰ পৰা সকলোলৈ গুড মৰ্ণিং। আজি পুৰা এক্সাইটেড হৈ আছোঁ আৰু আজি শ্ৰীমন্ত শংকৰদেৱৰ 92 সংখ্যক অধিৱেশনত গৈ আছোঁ। চ' বহুত মই কেতিয়া গৈ পাম আৰু একদম মানে এক্সাইটেড হৈ আছোঁ আৰু চ' আপোনালোককো দেখাম। বহুত ডাঙৰকৈ পাতিছে বোলে, গোটেই মানে দূৰৰ পৰা মানুহ আহিছে বোলে। চ' আমিও গৈ আছোঁ, সেইকাৰণে আজি আপোনালোকক চবখিনি দেখাম বাৰু, কি কি হৈছে কি কি নাই হোৱা। চ' মোৰ ভিডিঅ'ত আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক। এতিয়া আমি গৈ আছোঁ আৰু চাওকচোন বন্ধুসকল, ইমান ট্ৰাফিক জাম চাওকচোন। আমি ইয়াত গাড়ীটো ৰাখি ল'ম, তাৰপিছত তালৈ যাম। গাইজ ইমান অপেক্ষাৰ মাজত এতিয়া ফাইনেলি আহি পালোঁ আৰু জেগাটো চাওকচোন, ইমান ধুনীয়াকৈ গেটটোৱে 2 লাখ খৰচ কৰি বনাইছে। চাওকচোন ইমান ধুনীয়াকৈ বনাইছে, তাৰপিছত আৰু ইমান হাজাৰ মানুহ আহিছে ইয়াত। আপোনালোকে আৰু মোৰ ভিডিঅ'টো চাই থাকক, মই ভিডিঅ'লৈকে এতিয়া গৈ আছোঁ। চবখিনি দেখাই দিম আপোনালোকে, এভৰিথিং চাই থাকক। ইমান মানুহ চাওকচোন, ইমান মানুহ আহিছে, মানে ইমান ভিৰ মানুহৰ, একদম মানে খোজ কাঢ়িবলৈও জেগা নাই পোৱা, বহুত মানুহ আহিছে চাওকচোন। আপোনালোকে এতিয়া ভিতৰত সোমাই যাম, তেতিয়া চাব ইমান মানুহ আহিছে মানে নকওঁ আৰু। আমি দুজনে গৈ আছো এতিয়া, তাৰপিছত ইয়াত গোটেই কাপোৰ কানি চব মানে মেলা আৰু একদম নক'ব আৰু, কি বস্তু লাগে চব বস্তুৱে পোৱা যায়। চব দেখাই আছো আপোনালোকে, ইয়াৰ গামোচা পুতলা কি নকওঁ আৰু, চপ্পল মানে গোটেইখিনি, আৰু এইটো খোৱা বোৱা বস্তু, গোটেই খোৱা বোৱা বস্তু এইখিনি চবখিনি, আৰু মুঠতে আপোনালোকক কি লাগে চব বস্তুৱে ইয়াত পোৱা যায়। চাওকচোন বন্ধুসকলে, গোটেইখিনি চাওকচোন বাৰু, কিমান ধুনীয়া ন, কিমান ডাঙৰ। বন্ধুসকল, মই ইয়াত সোমাই আহোঁতে এটা দাদাক লগ পালে, দাদা ইমান ধুনীয়াকৈ গান বজাই আছে, চাওক আপোনালোককো দেখাই দি আছো মই যাম বৈকুণ্ঠলৈ তুমি না কান্দিবা ওদৰিকা শ্ৰমখনি যতনাই ৰাখিবা, নাযাবা এৰি প্ৰভু নিতৰুৱা কৰি, তোমাৰ অবিহনে আমি প্ৰভু থাকিম কেনে কৰে। মই যাম বৈকুণ্ঠলৈ তুমি নাকান্দিবা, ওদৰিকা শ্ৰমখনি যতনাই ৰাখিবা, উদ্ধৱে কান্দিব পৰিব প্ৰভু মাটিতে বাগৰি, বিদুৰে কান্দিব পৰিব প্ৰভু গুণৰে। কৃষ্ণ মই যাওঁ বৈকুণ্ঠলৈ তুমি নাকান্দিবা, ওদৰিকা শ্ৰমখনি যতনাই ৰাখিবা।
লখ কুবিয়ে বিচাৰি মথুৰা হাতলৈ যাম। দাদাৰ বিষয়ে আপোনালোকৰ ইন্ট্ৰডাকশ্যন দিব বুলি অলপমান কৈ দিয়ক। নমস্কাৰ, মোৰ নাম নয়ন চেতিয়া। ক'ৰ পৰা আহিছে? মই চিপানী পৰা আহিছোঁ। চিপানী পৰা আহিছে? অকলে আহিছে নেকি? অকলে আহিছোঁ। আপুনি ভাত খালে? লগত আহিছে মানুহ। লগত আহিছে। তেওঁলোক বেলেগ বেলেগ আছে। আজি যাবগে নেকি আপোনালোক? আজি যাওঁ নাযাওঁ এতিয়ালৈকে সিদ্ধান্ত হোৱা নাই। এতিয়া মই এই বদৰিকা আশ্ৰমখন মই এই মানে যাবলৈ মন যোৱা নাই। আশ্ৰমখন এইখনেই আমাৰ পবিত্ৰ মনে থাকিলে এইখনেই আশ্ৰম আমাৰ। তাৰপাছত এতিয়া আজি যদি শেষ হয় আৰু যদি ৰাইজ যায়গৈ তেতিয়া আমিও যাব লাগিব ঘৰা কৰি। আপোনালোকে কেতিয়া আহিছে? আমি বৃহস্পতিবাৰে অহা হ'ল। বৃহস্পতিবাৰ? হয়। দাদা শুনি বহুত ভাল লাগিল দেই। বহুত ভাল লাগিল, ধন্যবাদ। থেংক ইউ। থেংক ইউ থেংক ইউ। ঠিক আছে ঠিক আছে। ইমান ধুনীয়াকৈ তিৰপালৰ পৰা হাতী বনাই থৈ দিছে। চাওক মই আপোনালোকক দেখাই দিম এতিয়া। চাওক ইমান ধুনীয়াকৈ সজাইছে এইটো তিৰপালৰ পাতাইছত।
বন্ধুসকল ইয়াত আহি মেলি মই আপোনালোকে এটা দাদাক চিনাকি কৰি দিওঁ। মই আহিছোঁ সুদূৰ দুলীয়াজানৰ পৰা। আমাৰ ভূপেন আঞ্চলিক শাখা বুলি কয়, ডিব্ৰুগড় জিলা দুলীয়াগাঁও প্ৰাথমিক শাখাৰ পৰা আহিছোঁ। আহি কিনে ইয়াত আমাৰ ভালেই লাগিছে যে জোনাই শাখাই ইমান আটক ধুনীয়াকৈ এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি মূলৰ অধিৱেশন, তেখেতলোকে যে ইমান আটক ধুনীয়াকৈ বতৰ ইমান বাধাৰ ক্ষেত্ৰতো নেওচি যে তেখেতলোকে আনুষ্ঠানিকতা হেৰি কৰি কিনে আগবাঢ়িছে, তাকে লৈ পিনে নথৈ আনন্দিত হৈছোঁ। আৰু সমগ্ৰ যি আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ এই যি বৃহৎ ধৰ্মীয় অনুষ্ঠানৰ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যে এই কাৰ্যাৱলীটো লৈছে, পদক্ষেপটো লৈছে, সেই লৈ কিনে মই নথৈ আনন্দিত হৈছোঁ। আচ্ছা, এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো বজাই দিব। ইমান ধুনীয়া জেগা এটাত আহি পাইছো, কি ক'ম আৰু আপোনালোকক এতিয়া দেখাই দিওঁ। চাওকচোন ইমান ধুনীয়াকৈ প্ৰদৰ্শনী দেখুৱাইছে। বন্ধুসকল, এতিয়া জেগাটো চাই আপোনালোকক কেনেকুৱা লাগিলে মোক কমেণ্ট বক্সত জনাই দিব। আৰু যাবলৈ বাকী আছে, বহুতখিনি জেগাত যাবলৈ বাকী আছে। নেক্সট জেগালৈ এতিয়া আপোনালোকক লৈ যাওঁ। ইমানখিনি মানে ইমান ডাঙৰকৈ পাতিছে, গৈ শেষে কৰিব নোৱাৰি, আধালৈকেও আমি গৈ পোৱা নাই। আপোনালোকক এতিয়া দেখছো, চাওকচোন গাইজ, ইমানখিনি জেগা যাবলৈ বাকী আছে আৰু এতিয়াও। হেল্ল' গাইজ, এতিয়া মই আমাৰ বাপক লগ পালো। ইয়াত আহি আপোনাৰ কেনেকুৱা লাগিছে? ইয়াত আহিতো বহুত ভাল লাগিছে। খালি আমাৰ বতৰকো নেওচি, এনেকুৱা বতৰকো আমি নেওচি আমি পদযাত্ৰাও কৰিলোঁ আৰু গাড়ীটো উঠি আমি ভাও প্ৰদৰ্শনী কৰিলোঁ আৰু কৰি বৰ আনন্দ লাগিলে। আজি আহি পিনে আমি এই নামঘৰত আহি আমি সেৱা ভাগ কৰি এতিয়া আমি সেৱা ভাগি লৈ পিনে আপোনালোকৰ আগত আমি কিতাপ থৈছোঁ। বন্ধুসকল, বৰষুণটো দি দিছে আৰু বৰষুণ নিদিয়াহেঁতেন আৰু ভাল আছিলে। আমি এই জেগাতে জিৰণি কোঠাতে জিৰাই আছিলো বৰষুণটো দিয়াৰ কাৰণে। এতিয়াহে ফিল্ডলৈকে ওলাই আহিছো। এতিয়া বৰষুণটো কমাৰ লগালগ এতিয়া ওলাই আহিছো আপোনালোকক দেখাবলৈ কাৰণে। মোৰ ভিডিঅ'ত আপোনালোকে চাই থাকিব, মই আপোনালোকক দেখাম এতিয়া। বন্ধুসকল, আহি ফিল্ডৰ মাজত আহি পাওঁতে আমাৰ আইগৰাকীক লগ পাইছো। সিহঁতি তোমালোকে ক'ৰ পৰা আহিছা? আমি ধেমাজিৰ পৰা আহিছো। সিহঁতি ধেমাজিৰ পৰা আহিছে। তোমালোকে কেইদিন হ'ল? আমাৰ আজি 3 দিন হৈছে। সিহঁতি 3 দিন হ'ল আৰু সিহঁতৰ থকা। ইয়াত আমাৰ জোনাইত আহি কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত ভাল লাগিছে। ভাল লাগিছে। তোমালোকে আজি যাবাগে? আজি যামগে। তাৰপিছত মোৰ ইউটিউব ফেমিলিক কিবা এটা কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, কমেণ্ট শ্বেয়াৰ কৰি দিব। এতিয়া মই ভাত খাবলৈ সোমাম। এইটো গেটটো আহি পালোহি ভাত খোৱা। ইয়াত আহি মেলি ভোজনটোতো কৰি যাব লাগিব, নহয় জানো? তুমি যাতে আছা আমাৰ ভগৱানকে লৈ ওচৰলৈ আহিব লাগে। তোমাক হৈ তোমাৰ আইকে আমাৰ ইয়াত হৈ আছে কৃষ্ণ। গৈ থাকক দেই, ছেকেণ্ড টাইম থাৰ্ড টাইম যি লাগে হেল্ল' বন্ধুসকল, এতিয়া আমি সোমাই আহিছো ভোজন কৰা জেগালৈ। চাওকচোন ইমানখিনি মানুহ ধুনীয়াকৈ ইয়াত কলপাতৰ দি সজাই দিছে। চাওকচোন বাৰু ইমান ধুনীয়াকৈ, কি ক'ম আৰু আপোনালোকক, মই ইমান ধুনীয়া লাগিছে। চাওকচোন মানুহ চাওক, ইমানখিনি মানুহ। আমি এতিয়া ভোজন কৰিবলৈ সোমাইছো। ইমান ধুনীয়াকৈ ভাত চাত থৈ দিছে আৰু এতিয়া ভাতে দিবলৈ বাকী আছে। চাওকচোন বাৰু মানুহ আপোনালোকে, ইমানখিনি মানুহ। আপোনালোকে ক'ৰ পৰা আহিছে? আমি আপোনালোকৰ খবৰ ভাল ন? মই ইউটিউব ফেমিলিক এবাৰ
হাই বুলি কৈ দিয়ক হাই বুলি কৈ দিয়ক এবাৰ হাই হাই ভালকে ভোজন কৰিব দেই আমাৰ জুনাইত আহি আপোনাৰ কেনেকা লাগিছে ভাল লাগিছে So, বন্ধুসকল আমাৰ বাপসকলক চাওক ইমান কষ্ট কৰিছে তেওঁলোকে হাজাৰ হাজাৰ মানুহক ভোজন কৰিব দিব পাৰিছে ইমান কষ্ট কৰিছে তেওঁলোকে নোহোৱা নেমেলাকে ইমান মানুহক ভোজন কৰিব দিব পাৰিছে সেইটো বহুত ধন্যবাদ থাকিল তেওঁলোকলৈ নিৰামিষ কিবা নামহে হৈছে সেইকাৰণে নিৰামিষ দিছে আৰু বহুত ভোক লাগিছে এই ৰাইজৰ ইমান হাজাৰ হাজাৰ ৰাইজ ভোজন বনোৱা জেগাটো এইটো হয় এইটো চাওক ইমান সিহঁতি কষ্ট কৰিছে বেচেৰা নোহোৱা নেমেলাকে ৰাতি আধা ৰাতিৰ পৰা কাম কৰি সিহঁতি কিমান ৰাইজক খুৱাইছে চ' তেওঁলোকলৈ বহুত বহুত ধন্যবাদ চাওক ইমান ডাঙৰ ডাঙৰ বটুৱাত বনাই সেইটো হল ঘটনা তো শিৱবিলাকক বীৰ পুৰুষবিলাকে পূজা কৰিছে যিকোনো মানুহে যেতিয়া শক্তি লাগে তাক পূজা কৰিছে ৰজা মহাৰজা এই সংসাৰত হোৱাৰ আগত মানুহবিলাকে ভয়তে শিৱে যিহেতু সংহাৰী শিৱক পূজা কৰিছে বন্ধুসকল আপোনালোকক মই কি ক'ম আৰু ইমান ধুনীয়াকৈ মানে ধানৰ দি কিমান ধুনীয়াকৈ ধানৰ দি সজাইছে বহুত দেৰি ইয়াত থাকিলো মানে গোটেই জেগাটো ঘূৰিব নোৱাৰিলো চ' বৰষুণো দিব আৰু এতিয়া সেইকাৰণে ওলাব লৈছো ঘৰলৈ চ' এই জেগাটো এৰি মেলি যাবই মন যোৱা নাই ইমান ধুনীয়াকৈ হৈছে নহয় জানো ত' মোক কমেণ্ট বক্সত জনাব কেনেকুৱা লাগিছে আপোনালোকৰ মানে ইয়াত আহি মেলি ইমান ভাল লাগিছে চ' আমাৰ গাড়ীটো সেই দূৰতে থাকিলেগে চ' এতিয়া আমি খোজকাঢ়ি যাব লাগিব আমাৰ গাড়ী লৈ চ' ইমান ভাল লাগিছে আপোনালোকে মোক কমেণ্টত জনাই দিব দেই বন্ধুসকল এই আমাৰ দূৰৰ আলহীখিনিও যাবলৈ ৰেডি হৈ আছেগে আৰু সিহঁতি বেগ চেগ ৰেডি কৰি থৈ দিছে আৰু আজি শেষ দিন হয় চ' আজিও সিহঁতি যাবলৈ কাৰণে গোটেই ৰেডি হৈ আছেগে আৰু চ' হেল্ল' বন্ধুসকল এতিয়া ফাইনেলি ঘৰত আহি পালোহি এতিয়া জাষ্ট আহি পাইছোহিহে চ' এতিয়া আহি পাই মানে অলপ একো জিৰাবলৈ ৰেছে কৰা নাই আৰু আপোনালোকলৈ আহি গ'লো চ' মই মোৰ ইউটিউব ফেমিলি কৈছো মোৰ ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব সেইটোকে আপোনালোকলৈ বহুত আশা থাকিল চ' আপোনালোকৰ মৰমৰ অবিহনে মইতো আগবাঢ়িব নোৱাৰিম সেইকাৰণে আপোনালোকৰ এটা ছাবস্ক্ৰাইবে মোক বহুত আগুৱাই লৈ যাব চ' মই বহুত ৰিকুৱেষ্ট কৰিছো আপোনালোকক মোৰ ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব আপোনালোকলৈ অহাকালি অন্য এটি ভিডিঅ'লৈ মই আকৌ আহিমগৈ মোৰ ভিডিঅ'টো আপোনালোকে চাই থাকিব বাই বাই